আমি আজি আলোচনা কৰিম পাঠ্যপুথিৰ অন্তৰ্গত গল্প তিনিটাৰ নাৰী চৰিত্ৰ কেইটাৰ তুলনামূলক আলোচনা। পাঠ্যপুথিৰ অন্তৰ্গত গল্প তিনিটা হৈছে ক্ৰমে ফৰাচী লেখক গি দ্য মোপাছাৰ লা পাৰুৰে ইংৰাজী অনুবাদ দ্য ডায়মণ্ড নেকলেছৰ সত্যেন বৰকটকীয়ে কৰা অসমীয়া অনুবাদ হীৰাৰ হাৰ। ৰুছ সাহিত্যিক এণ্টন চেখভৰ লেট ব্লুমিং ফ্লাৱাৰৰ অসমীয়া অনুবাদ মাৰুচিৰ স্বপ্ন আৰু আমেৰিকান গল্পকাৰ অ' হেনৰীৰ দ্য গিফ্ট অৱ দ্য মেগীৰ ৰাজেন্দ্ৰ শৰ্মাই কৰা অসমীয়া অনুবাদ উপহাৰ গল্প। তিনিওটা গল্পতে নাৰী মনৰ বিচিত্ৰ ৰূপৰ সাৰ্বজনীন প্ৰকাশ ঘটিছে। তিনিওটা নাৰী মনস্তত্ব প্ৰকাশক গল্প। হীৰাৰ হাৰ গল্পৰ প্ৰধান নাৰী চৰিত্ৰ মেডাম লোৱাজেল, মাৰুচি স্বপ্ন গল্পৰ মাৰুচি আৰু উপহাৰ গল্পত ডেলা চৰিত্ৰৰ যোগেদি নাৰী মনৰ অন্তৰ্নিহিত চিৰন্তন অনুভূতি প্ৰকাশ কৰিছে। হীৰাৰ হাৰ গল্পত মাডাম লোৱাজেলৰ যোগেদি নাৰী মনস্তত্বৰ বিভিন্ন দিশ ফুটাই তুলিবলৈ প্ৰয়াস কৰিছে। নাৰীৰ সৌন্দৰ্য সচেতন মানসিকতা, অভাৱগ্ৰস্ত জীৱনৰ প্ৰতি ক্ষোভ, কল্পনাপ্ৰিয়তা, হীনমন্যতা, দৈহিক সৌন্দৰ্যই আনি দিয়া আত্মগৌৰৱ আদি দিশবোৰ প্ৰকাশ পাইছে লোৱাজেল চৰিত্ৰৰ যোগেদি। মাৰুচিৰ স্বপ্ন গল্পত মাৰুচি নামৰ চৰিত্ৰটোৰ যোগেদি এগৰাকী যুৱতীৰ আশা আকাংক্ষা, আন্তৰিক প্ৰেমানুভূতি আৰু স্বপ্নভংগৰ বেদনা প্ৰকাশ পাইছে। উপহাৰ গল্পটিত ডেলা নামৰ নাৰী চৰিত্ৰটোৰ যোগে স্বামীৰ প্ৰতি থকা পত্নীৰ প্ৰেমৰ গভীৰতা, স্বামীৰ প্ৰতি থকা গভীৰ প্ৰেম প্ৰকাশ কৰিবলৈ নিজৰ আটাইতকৈ মূল্যৱান বস্তু ত্যাগ কৰি আনন্দিত হোৱা নাৰী মনৰ উদাৰতা প্ৰকাশ পাইছে। হীৰাৰ হাৰ গল্পত বিবাহোত্তৰ জীৱনত অভাৱগ্ৰস্ত পৰিয়ালৰ বস্তুবাদী মনোভাৱাপন্ন নাৰীৰ বিলাসপ্ৰিয় স্বভাৱৰ ফলত হোৱা বিপৰ্যয়ৰ বিপৰীতে উপহাৰ গল্পত বিলাসী সামগ্ৰীতকৈ পতি পত্নীৰ পাৰস্পৰিক প্ৰেমানুভূতি প্ৰকাশ কৰিছে। আনফালে মাৰুচিৰ স্বপ্ন গল্পত এগৰাকী যুৱতীৰ প্ৰেমাস্পদৰ প্ৰতি থকা গভীৰ অনুৰাগ আৰু তাক প্ৰকাশ কৰিব নোৱাৰা অৰ্থাৎ একপক্ষীয় প্ৰেমে এগৰাকী যুৱতীৰ অন্তৰত সৃষ্টি কৰা অপ্ৰকাশ্য বেদনা বাস্তৱসন্মত ৰূপত প্ৰকাশ কৰিছে। নাৰীৰ স্বাভাৱিক সৌন্দৰ্যপিয়াসী মনোবৃত্তিৰ প্ৰতিফলন ঘটিছে হীৰাৰ হাৰ গল্পত লোৱাজেল চৰিত্ৰৰ যোগেদি। দৰিদ্ৰ হলেও লোৱাজেলে নিজৰ শাৰীৰিক সৌন্দৰ্যৰ জৰিয়তে অভিজাত সমাজৰ মহিলাৰ সমকক্ষ হৈ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থকাৰ সপোন দেখে। অভিজাত জীৱনশৈলী, দামী সাজ-পোছাক, বিলাসী অলংকাৰ, দামী আচবাব আদি সকলো নাৰীৰে কাম্য যদিও সকলোৰে ভাগ্যত নাথাকে। কিন্তু তাক নোপোৱাৰ বেদনাত ছটফটাই থাকি যিকোনো প্ৰকাৰে পাবলৈ বিচাৰিলে জীৱনৰ পৰৱৰ্তী কাল দুৰ্বিষহ হৈ উঠিব পাৰে। মেডাম লোৱাজেলৰ ক্ষেত্ৰত সেয়াই হৈছে। অভাৱগ্ৰস্ত জীৱনৰ নাৰীসুলভ বাসনাবোৰ পূৰণ কৰাৰ সুবিধা নোপোৱাত লোৱাজেল অধিক কল্পনাবিলাসী হৈ পৰিছে। সপোন দেখে এক আঢ্যবন্ত ঘৰৰ বিলাসী জীৱনশৈলীৰ, কিন্তু বাস্তৱৰ দৰিদ্ৰ অৱস্থাই স্বাভাৱিক জীৱনটোৰ প্ৰতি ক্ষোভ, নৈৰাশ্য আৰু আঢ্যবন্ত বান্ধৱীসকলৰ প্ৰতি ঈৰ্ষাপৰায়ণ হৈ পৰে। নাৰীৰ এই স্বাভাৱিক প্ৰবৃত্তিসমূহ গল্পটোত সাৰ্বজনীন ৰূপত প্ৰকাশ ঘটিছে। শিক্ষামন্ত্ৰীৰ ঘৰৰ প্ৰীতিভোজলৈ নিমন্ত্ৰণ তাই দৰিদ্ৰতাৰ প্ৰতীক উপহাস বুলি গণ্য কৰি প্ৰত্যাখ্যান কৰিব বিচাৰিছে। শেষত গিৰিয়েকে বন্দুক কিনিবলৈ এটকা দুটকাকৈ সাঁচি ৰখা ধনেৰে এযোৰ দামী কাপোৰ কিনি আৰু বান্ধৱী ফৰেষ্টিয়াৰৰ পৰা এডাল হাৰ ধাৰলৈ যোগাৰ কৰি ধুনীয়া বেশভূষাৰে আঢ্যবন্ত লোকৰ কেন্দ্ৰবিন্দু হবলৈ পাই লোৱাজেল ধন্য হৈছে। নিজৰ অভাৱ অনাটনৰ কথা পাহৰি মাথো এৰাতিৰ বাবে নিজৰ সৌন্দৰ্যৰ গৌৰৱত অভিভূত হৈছে আৰু সকলোকে তাইৰ সৌন্দৰ্যৰে মুগ্ধ কৰিব পৰাত এক অপূৰ্ব সুখানুভূতিত ডুব গৈছে। ক্ষণিকৰ আনন্দত আত্মহাৰা হৈ তাই বান্ধৱীয়েকৰ পৰা এৰাতি পিন্ধিবৰ বাবে অনা হাৰডাল হেৰুৱাই সৰ্বশ্ৰান্ত হৈ পৰিছে। তাৰ পাছত বান্ধৱীয়েকৰ হাৰডাল কিনি দিয়াৰ বাবদ যি টকা ধাৰ কৰিলে
তাৰ বাবে জীৱনৰ পৰৱৰ্তী মূল্যৱান 10 বছৰ সময় কষ্ট কৰি তাই অকাল বৃদ্ধালৈ পৰিণত হৈছে। নিজৰ সামৰ্থ্য অনুসৰি সন্তুষ্ট নহলে জীৱন যন্ত্ৰণাময় হৈ পৰাৰ উদাহৰণ লোৱাজেল চৰিত্ৰটোৰ যোগেদি দাঙি ধৰিছে। শৰীৰৰ বাহ্যিক সৌন্দৰ্যৰ শোভাতকৈ মানসিক সন্তুষ্টিহে যে সুস্থ জীৱন ধাৰণৰ আদৰ্শ তাক লোৱাজেল চৰিত্ৰটোৰ যোগেদি দাঙি ধৰিছে। পাঠ্যপুথিৰ অন্তৰ্গত আন এটা গল্প মাৰুচিৰ স্বপ্নত সহজ সৰল মাৰুচিয়ে যৌৱনৰ মধুৰ সপোন দেখাৰ বয়সতে নিজৰ আশা আকাংক্ষাক বিসৰ্জন দি ঘৰুৱা দায়িত্ব মূৰ পাতি ল'ব লগা হৈছে। দেউতাকৰ দিনৰ অভিজাত বংশমৰ্যাদা ককাইক জৰ্জৰ স্খলনে ধ্বংস কৰাৰ বাবে প্ৰেমাস্পদ টোপা কোঁৱৰৰ পৰা অহা বিবাহ প্ৰস্তাৱ অগ্ৰাহ্য কৰিবলগীয়া হৈছে। কাৰণ টোপা কোঁৱৰে যৌতুকত বিচৰা সামগ্ৰী দিবলৈ তেওঁলোক অপাৰগ। ঘৰৰ প্ৰতিকূল পৰিস্থিতিৰ বাবে প্ৰেমাস্পদক হেৰুৱাবলগীয়া হোৱাত মাৰুচি মৰ্মাহত হৈছে। তথাপি তাইৰ একপক্ষীয় প্ৰেম শেষ হৈ যোৱা নাই। টোপা কোঁৱৰৰ মনোভাৱ বদলি হ'ব বুলি গভীৰ আশাৰে অপেক্ষা কৰিছে। ৰাস্তাৰে যোৱা টোপা কোঁৱৰক মনে মনে এপলক দৰ্শন কৰি সুখ অনুভৱ কৰিছে। মাৰুচিৰ আঘাত গল্পকাৰে বৰ্ণনা কৰিছে এনেধৰণে: মাৰুচিৰ জীৱনৰ প্ৰথম সপোন, প্ৰথম প্ৰেম সিও চুৰমাৰ হৈ গ'ল। ভাবোতে ভাবোতে তেওঁৰ বুকুত বিষ হ'ল। অসুস্থ হৈ পৰা মাৰুচিয়ে স্বাস্থ্য দেখুৱাবলৈ ডাক্তৰ টোপা কোঁৱৰৰ ওচৰলৈ যাওঁতে ডাক্তৰৰ নিৰ্লিপ্ততাই তাইক কোনো কথা কোৱাৰ সুযোগ নিদিলে। শেষবাৰ যেতিয়া তাই ডাক্তৰৰ ওচৰলৈ গৈছে, ডাক্তৰে পৰামৰ্শ দি বিদায় দিয়াৰ পাছতো তাই আঁতৰি অহা নাই। মনৰ মাজত সৃষ্টি হোৱা হাহাকাৰ ভেদি তাই চকুলনি কৰিছে আৰু এক বিষাদগ্ৰস্ত কণ্ঠৰে প্ৰেমৰ আকুতিৰ বহিঃপ্ৰকাশ ঘটিছে: মই তোমাক ভাল পাওঁ ডাক্তৰ। ডাক্তৰে মাৰুচিৰ শৰীৰ পৰীক্ষা কৰোঁতে যেতিয়া তাই বুকুৰ পৰা ডাক্তৰৰ দুখন ফটো সৰি পৰে, তাতে মাৰুচিৰ প্ৰেমৰ গভীৰতা প্ৰকাশ পাইছে। প্ৰেমৰ পৰিণতি বিবাহত পূৰ্ণ নহ'লেও প্ৰেমাস্পদৰ প্ৰতি থকা গভীৰ অনুৰাগে নাৰীৰ প্ৰেমৰ গভীৰতা মাৰুচিৰ যোগেদি প্ৰকাশ কৰিছে। মাৰুচিৰ স্বপ্ন গল্পত থকা আনটো নাৰী চৰিত্ৰ মাৰুচি মাকৰ যোগেদি অভিজাত নাৰীৰ গৰ্ব, অহংকাৰ আৰু আত্মপ্ৰবঞ্চনা প্ৰকাশ পাইছে। মাৰুচিয়ে যেনেকৈ প্ৰেমাস্পদৰ প্ৰতি থকা গভীৰ অনুৰাগ মৃত্যু মুহূৰ্তলৈকে কঢ়িয়াই লৈ ফুৰিছে, সেইদৰে উপহাৰ গল্পতো প্ৰেমাস্পদৰ প্ৰতি থকা গভীৰ অনুৰাগৰ বাবে জীৱনৰ মূল্যৱান সম্পদ ত্যাগেৰে আনন্দ লাভ কৰা নাৰী প্ৰেমৰ গভীৰতা প্ৰকাশ পাইছে ডেলা চৰিত্ৰৰ যোগেদি। উপহাৰ গল্পত এহাল দম্পতীয়ে পাৰস্পৰিক আন্তৰিকতা প্ৰকাশ কৰিবলৈ বৰদিনৰ উপহাৰ দিবৰ বাবে নিজৰ মূল্যৱান সামগ্ৰী বিক্ৰী কৰিছে। স্বামী জিমৰ প্ৰতি থকা অপৰিসীম ভালপোৱা প্ৰকাশ কৰি স্বামীক সুখী কৰাটোৱে ডেলাক ব্যগ্ৰ কৰি তুলিছে। উপহাৰ কিনিব পৰাকৈ তাই আৰ্থিকভাৱে সচ্ছল নহয়। নিজৰ অভাৱী জীৱনৰ দুখতকৈ স্বামী জিমৰ প্ৰয়োজন পূৰণৰ বাবে ব্যাকুল ডেলা চৰিত্ৰত লোৱাজেলৰ দৰে বিলাসী জীৱনৰ হাবিয়াস দেখা নাযায়। বৰদিনৰ দিনা স্বামী জিমক এটা প্ৰয়োজনীয় উপহাৰ দিবলৈ ডেলাই নিজৰ শৰীৰৰ সৌন্দৰ্য প্ৰকাশক অমূল্য সম্পদ বাদামী ৰঙৰ চুলিকোছা বিক্ৰী কৰি দিছে। চুলিকোছা বিক্ৰী কৰি দিয়াৰ বাবে ডেলাৰ মনত কোনো সন্তাপ বা ক্ষোভ নাই, বৰঞ্চ স্বামীৰ বাবে উপযোগী, মূল্যৱান তথা সুন্দৰ উপহাৰ ক্ৰয় কৰিবলৈ সক্ষম হোৱা বাবে ডেলা আনন্দত আত্মহাৰাহে হৈছে। উপহাৰটিয়ে জিমক আটাইতকৈ সুখী কৰিব বুলি তাই ভাবিছে। কাৰণ ফটা চামৰাৰ ফিটাডালৰ বাবে যিটো মূল্যৱান সোণৰ ঘড়ী জিমে পিন্ধিবলৈ সংকোচ কৰে, সেই ঘড়ীটোৰ বাবে ডেলাই এডাল প্লেটিনামৰ চেইন আনিছে। কিন্তু বাস্তৱত সেয়া হৈ উঠা নাই। ডেলাৰ ধুনীয়া চুলিকোছাৰ বাবে তাইৰ বহু আকাংক্ষিত হীৰা মুক্তা খচিত সুন্দৰ ফণীখন কিনিবলৈ জিমে সোণৰ ঘড়ীটো বিক্ৰী কৰি দিছে। এই কথা গম পাই ডেলা অত্যন্ত মৰ্মাহত হৈছে। স্বামীক দামী আৰু প্ৰয়োজনীয় উপহাৰ দি সুখী হ'ব বিচৰা ডেলাৰ জল্পনা কল্পনা মষিমূৰ হোৱাত তাই শোকবিহ্বল হৈ পৰিছে। তাৰ সমান্তৰালভাৱে চুলিকোছা বিক্ৰী কৰি জিমক দোষী কৰা বুলি অনুভৱ কৰি জিমৰ সন্মুখত সুন্দৰ হৈ থাকিবলৈও চেষ্টা চলাইছে। ই চৰিত্ৰটোৰ সহানুভূতিশীল দিশটো প্ৰকাশ কৰিছে। হীৰাৰ হাৰ গল্পত দৰিদ্ৰতাৰ বাবে সাংসাৰিক জীৱনত নাৰীয়ে অনুভৱ কৰা হতাশাগ্ৰস্ততা, দৰিদ্ৰতাগ্ৰস্ত বিবাহিত নাৰীৰ বিলাসী জীৱনৰ প্ৰতি হাবিয়াস আৰু
তাৰ ফলশ্ৰুতিত জীৱনলৈ অহা বিপৰ্যয় লুৱাজেল চৰিত্ৰত প্ৰকাশ পাইছে। আনফালে স্বামী স্ত্ৰীৰ পাৰস্পৰিক অনুৰাগ মৰম চেনেহ বৰ্তাই ৰাখিবলৈ দৰিদ্ৰতা আৰ্থিক দুৰৱস্থা প্ৰতিবন্ধক নহয়। গভীৰ ভালপোৱাৰ তুলনাত জীৱনৰ বাহ্যিক বস্তুবোৰৰ তুচ্ছতা উপহাৰ গল্পত ডেলা চৰিত্ৰৰ যোগেদি প্ৰকাশ পাইছে। মাৰুচিৰ স্বপ্ন গল্পত প্ৰেমাস্পদৰ পৰা মৰম লাভৰ বাবে গোটেই জীৱন অপেক্ষা কৰা প্ৰেমৰ গভীৰতা প্ৰকাশ পাইছে মাৰুচিৰ যোগেদি। হীৰাৰ হাৰ গল্পত লুৱাজেলৰ যোগেদি নাৰীয়ে নিজৰ দৈহিক সৌন্দৰ্যৰ প্ৰতি থকা আত্মগৌৰৱ আৰু আনৰ আগত তাক প্ৰদৰ্শন কৰি প্ৰশংসা বিচৰাৰ মানসিকতা প্ৰকাশ পোৱাৰ বিপৰীতে উপহাৰ গল্পত ডেলাৰ স্বামীৰ প্ৰতি থকা প্ৰেম আৰু তাৰ বাবে জীৱনৰ মূল্যৱান সম্পদ ত্যাগ কৰি আনন্দ লাভ কৰা মানসিকতা প্ৰকাশ পাইছে। লুৱাজেলৰ ভোগবাদী স্বভাৱৰ বিপৰীতে মাৰুচি আৰু ডেলাৰ ত্যাগী মনোভাৱ ফুটি উঠিছে। মাৰুচিৰ চৰিত্ৰত দেখা যায় মানৱীয় অনুভূতিৰ লগত অভিজাত দৰিদ্ৰ আদিৰ প্ৰতি উদাসীনতা। মাৰুচিৰ দেউতাকৰ আভিজাত্য দিনত টোপাকুৱ সিহঁতৰ ঘৰত চাকৰ থাকোঁতে মাৰুচিয়ে টোপাকুৱক যিদৰে মৰম কৰিছিল ভাল পাইছিল, দৰিদ্ৰ অৱস্থাতো মানসিক অৱস্থাৰ পৰিৱৰ্তন হোৱা নাই। দৰিদ্ৰতাৰ বাবে কাৰো পৰা সহানুভূতি বিচৰা নাই। ডাক্তৰক স্বাস্থ্য দেখুৱাবলৈ ঘৰৰ চাকৰৰ পৰাও টকা ধাৰে নিছে। ডেলা আৰু মাৰুচিৰ আন্তৰিক প্ৰেমৰ গভীৰতাই চৰিত্ৰ দুটাক মহান কৰি তুলিছে। অৰ্থৰ অভাৱত মনৰ আশা আকাংক্ষাবোৰ পূৰণ কৰিব নোৱাৰাৰ বাবে ডেলাৰ কোনো অসন্তুষ্টি বা আক্ষেপ নাই। স্বামীৰ প্ৰয়োজন পূৰণৰ বাবে এটা উপহাৰ দিব নোৱাৰিহে দুখী হৈছে। ডেলাই আনক সুখী কৰিবলৈ গৈ নিজৰ সৌন্দৰ্য প্ৰকাশক মূল্যৱান চুলিখিনি বিক্ৰী কৰি আনন্দ লাভ কৰিছে। আনহাতে লুৱাজেলে নিজে ক্ষণিকৰ সুখ বিচাৰি স্বামীৰ বন্দুক কিনিবলৈ থোৱা সাঁচতীয়া পইচাৰে দামী সাজ কিনি আনৰ অলংকাৰ ধাৰলৈ আনি এৰাতিৰ বাবে বিলাসী জীৱনৰ সোৱাদ লৈ জীৱন ধন্য হোৱা বুলি ভাবিছে। পাঠ্যপুথিৰ অন্তৰ্গত হীৰাৰ হাৰ, মাৰুচিৰ স্বপ্ন আৰু উপহাৰ তিনিওটা গল্পতে এই তিনিওটা নাৰী চৰিত্ৰৰ সাৰ্বজনীন নাৰী মনস্তত্বৰ বিভিন্ন দিশ আৰোপ কৰি অংকন কৰিছে। ভিন্ন মানসিকতাৰ প্ৰতিটো চৰিত্ৰই স্ববৈশিষ্ট্যৰে মহিমামণ্ডিত হৈ পৰিছে।